দীপাৱলীৰ পিছদিনা অৰ্থাৎ 25 অক্টোবৰত হ'ব বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ। বিশেষজ্ঞসকলৰ মতে এয়া আংশিক সূৰ্যগ্ৰহণ হ'ব। ভাৰতত বিয়লিৰ পৰা আৰম্ভ হ'ব আৰু ইয়াক প্ৰায়বোৰ ঠাইৰ পৰা দেখা পোৱা যাব। কিন্তু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আইজল, ডিব্ৰুগড়, ইম্ফল, ইটানগৰ, কোহিমা, শিৱসাগৰ, শিলচৰ আদিৰ পৰা সূৰ্যগ্ৰহণ দৃশ্যমান নহ'ব। এই তথ্য পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে দিছে। ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মতে ভাৰতত সূৰ্যগ্ৰহণৰ অস্ত দেখা পোৱা নাযাব, কাৰণ সূৰ্যাস্তৰ পিছতো ই চলি থাকিব। ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকাৰ উত্তৰ পূব প্ৰান্ত, পশ্চিম এছিয়া, উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ ভাৰত মহাসাগৰৰ অঞ্চলত এই গ্ৰহণ দৃশ্যমান হ'ব। ভাৰতত পৰৱৰ্তী সূৰ্যগ্ৰহণ 2027 চনৰ 2 আগষ্টত দৃশ্যমান হ'ব, যিটো সম্পূৰ্ণ সূৰ্যগ্ৰহণ হ'ব। সেনাই AK-47ৰ পৰিৱৰ্তে লাভ কৰিব AK-203। ৰাছিয়া আৰু ইউক্ৰেইনৰ সংকটকালীন অৱস্থাৰ সময়তেই ভাৰতীয় সেনাৰ বাবে আহিছে আন এক বিশেষ খবৰ। হয়, ৰাছিয়াৰ পৰা ভাৰতে অত্যাধুনিক 70,000 AK-203 ৰাইফল ক্ৰয় কৰাৰ বাবে চুক্তি কৰিছিল। তাৰ পৰ্যায়ক্ৰমে এতিয়া দুয়োখন দেশেই যৌথভাৱে ভাৰতত ইয়াক প্ৰস্তুত কৰিবলৈ ওলাইছে। উল্লেখযোগ্য যে সংবাদ মাধ্যমৰ খবৰ অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ৰাছিয়াৰ যৌথ উদ্যোগত উত্তৰ প্ৰদেশতে স্থাপনৰ কাম আৰম্ভ কৰা হ'ব, য'ত নিৰ্মাণ কৰা হ'ব AK-203 এছল্ট ৰাইফলৰ। এই এছল্ট ৰাইফলসমূহ নিৰ্মাণ কৰা হ'ব আমেথিৰ ইণ্ডো-ৰাছিয়া ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কুৰুৱা অৰ্ডনেক্স ফেক্টৰীত। জানিব পোৱা অনুসৰি AK-47তকৈ AK-203 এছল্ট ৰাইফল অধিক উন্নত, অৰ্থাৎ অত্যাধুনিক, শক্তিশালী আৰু মাৰাত্মক বুলি গণ্য কৰা হয়। AK-203 যিকোনো সংকটৰ সময়ত সেনাক সহায় কৰিব পাৰিব। চলিত T20 বিশ্বকাপত অহা 23 অক্টোবৰত মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব। এই মেচখনৰ পূৰ্বে দুয়োখন দেশৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে। আজি মুম্বাইত অনুষ্ঠিত BCCIৰ বাৰ্ষিক সাধাৰণ সভাত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ তথা BCCIৰ সচিব জয় শাহে স্পষ্ট কৰি দিছে যে 2023 বৰ্ষৰ এছিয়া কাপৰ বাবে ভাৰতীয় দলে পাকিস্তান ভ্ৰমণ নকৰে। মুম্বাইত অনুষ্ঠিত BCCIৰ বাৰ্ষিক সাধাৰণ সভাৰ পিছতেই এই কথা নিশ্চিত কৰিছে সচিব জয় শাহে। উল্লেখ্য যে 2023 বৰ্ষৰ এছিয়া কাপ পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া আছিল যদিও জয় শাহে কয় যে অহা বছৰ এছিয়া কাপ নিৰপেক্ষ স্থানতহে অনুষ্ঠিত হ'ব। শেহতীয়াকৈ ইংলেণ্ড, অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাই পাকিস্তান ভ্ৰমণ কৰিছে। এনে অৱস্থাত আশা কৰা হৈছিল যে ভাৰতীয় দলেও পাকিস্তান ভ্ৰমণ কৰিব পাৰে। 2008 চনৰ পৰা পাকিস্তানত খেলিবলৈ যোৱা নাই ভাৰতীয় দলটোৱে। 2008 চনৰ এছিয়া কাপৰ বাবে ভাৰতীয় দলটো শেষবাৰৰ বাবে পাকিস্তানলৈ গৈছিল। ক্ৰিকবাজৰ বাতৰি অনুসৰি জয় শাহে কয় যে এছিয়া কাপ সন্দৰ্ভত আমি সিদ্ধান্ত লৈছো যে ভাৰত পাকিস্তান নাযায়। চুবুৰীয়া দেশ দুখনে শেষবাৰৰ বাবে 2022 চনত সীমিত অভাৰৰ দ্বিপাক্ষিক শৃংখলা খেলিছিল। সেই সময়ত পাকিস্তানে 3খন T20 আন্তঃৰাষ্ট্ৰীয় আৰু সমসংখ্যক এদিনীয়া মেচৰ বাবে ভাৰতলৈ আহিছিল।